নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰছ। আজি পুনৰ আপোনালোকৰ ভাল খবৰ আহিছে। অসম চৰকাৰৰ পৰা চাকৰি আহিছে, দুটাকৈ বিভাগত চাকৰি আপোনালোকে দেখিবলৈ পাইছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি আহিছে। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে চাকৰিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব, কি হয় এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেল সাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিও, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাব। আৰু আপোনালোকৰ এটা সুযোগ আহিছে, অসম চৰকাৰৰ পৰা চাকৰি আহি গৈছে, দুটাকৈ বিভাগত চাকৰি মুকলি কৰি দিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি আহিছে। ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু আমাৰ ডেইলি জবৰ আপডেটসমূহ পাবলৈ আমাৰ হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি ল'ব। ইয়াত আপোনালোকে দেখিছে প্ৰথম যিটো বিভাগ হয় এইটো মুকলি কৰিছে NIMR গুৱাহাটী ফিল্ডৰ ফালৰ পৰা। ইয়াৰ কাৰণে 55টাকৈ ভেকেঞ্চি আছে আৰু 55টা ভেকেঞ্চি আপোনালোকে মিনিমাম 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, ভেকেন্সিখিনি কি সময় এই কথা আপোনালোকক জনাই আছো। লগতে আৰু এটা বিভাগৰ ভেকেন্সি কথা আছে, মই সেইটোও আপোনালোকক জনাই আছো। সো ইণ্টাৰেষ্টেড আৰু এলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ বাবে অপৰচুনিটি আহিছে, সুযোগ আহিছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আবেদনসমূহ কৰিম বুলি ভাবিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিব পাইছে ICMR নেশ্যনেল ইনষ্টিটিউট অফ মেলেৰিয়া ফালৰ পৰা আহিছে, ৰাষ্ট্ৰীয় মেলেৰিয়া গৱেষণা প্ৰতিষ্ঠান গুৱাহাটীত চাকৰি আহিছে। 55টাকৈ খালী পদ মুকলি কৰিছে। মেট্ৰিক পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ডাইৰেক্ট আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। ৱাকিং ইণ্টাৰভিউ, ইয়াত কোনো এপ্লাই কৰাৰ প্ৰয়োজন নাই। ডাইৰেক্ট আপোনালোকে ইণ্টাৰভিউৰ কাৰণে যাব লাগে আৰু ইণ্টাৰভিউ পাছ কৰিলে আপোনালোকে চাকৰিসমূহ লাভ কৰিব পাৰিব। সো যদি ইণ্টাৰেষ্টেড হয় আৰু যদি আপোনালোকে ইলিজিবল হয় এই ভেকেন্সিকেইটাৰ কাৰণে, আপোনালোকে ইণ্টাৰভিউৰ কাৰণে যাব পাৰে। এটা সুযোগ আহিছে আপোনালোকে। সো ইয়াত দেখিব পাৰিছে NIMR গুৱাহাটীত আহিছে। নাম্বাৰ অফ পোষ্ট আছে 55। এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ বা 12 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। জব টাইপ হৈছে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জব হয়। এপ্লাই মোড হৈছে ৱাকিং ইণ্টাৰভিউ হ'ব, ৱাক ইন ইণ্টাৰভিউ হ'ব। সেই ৱাকিং ইণ্টাৰভিউ পাছ কৰিলে আপোনালোকে চাকৰিসমূহ লাভ কৰিব পাৰিব। আৰু ডাইৰেক্ট আপোনালোকে যিটো ইণ্টাৰভিউ ডেট আছে সেই ইণ্টাৰভিউ ডেটত গ'লে আপোনালোকে চাকৰিসমূহ লাভ কৰিব পাৰিব। এটা সুযোগ আপোনালোকৰ বাবে আহিছে। প্ৰজেক্ট টেকনিকেল ছাপৰ্ট গ্ৰেড 3 কাৰণে আছে এটাকৈ পোষ্ট। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে গ্ৰেজুৱেট ইন লাইফ চায়েন্স বা 3 ইয়াৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। 35 ইয়াৰ্ছ বিচাৰিছে। প্ৰজেক্ট টেকনিকেল ছাপৰ্টৰ কাৰণে 20,000 দৰমহা দিব। 12 প্লাছ বিচাৰিছে। প্ৰজেক্ট টেকনিকেল ষ্টাফৰ কাৰণে 10 পাছ কৰিলে হ'ল, লগতে এখন ডিপ্ল'মা চাৰ্টিফিকেট লাগিব। আৰু হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে গুৱাহাটীৰ কাৰণে 11/2/2025 ৱাকিং ইণ্টাৰভিউ আছে। সেই ৱাকিং ইণ্টাৰভিউত উপস্থিত হৈ আপোনালোকে চাকৰিখিনি পাছ কৰি লাভ কৰিব পাৰিব। আজি যিটো 2 নম্বৰ বিভাগৰ ভেকেন্সি মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকক গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। এপ্লাই ফৰ 5টা ল ক্লাৰ্কৰ ভেকেন্সি আহিছে। এটা সুযোগ আপোনালোকৰ বাবে আহি গ'ল। যদি আপোনালোকে ল ক্লাৰ্কত চাকৰি কৰিম বুলি ভাবিছে, মিনিমাম 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। কেৰাণীৰ পদ আহি গৈছে। লাষ্ট ডেট দি আছে 4/3/2024, মানে আপোনালোকৰ মাৰ্চ মাহৰ 4 তাৰিখ পৰ্যন্ত ভেকেন্সিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। মাৰ্চ মাহৰ 4 তাৰিখলৈকে ভেকেন্সিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আপোনালোকৰ এটা সুযোগ, এটা অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰি দিলে। সো ইণ্টাৰেষ্টেড আৰু এলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট 2025ৰ কাৰণে আহিছে। অৰ্গেনাইজেশ্যন আপোনালোকে দেখিব পাইছে গুৱাহাটী হাইকোৰ্ট। টোটেল পোষ্ট আছে 5টা। জব টাইপ আছে আসাম গভৰ্ণমেণ্ট জব। এপ্লাই মোড আছে অফলাইন যোগে কৰিব পাৰিব, অনলাইন নহয়, অফলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিছে ল ক্লাৰ্কৰ ভেকেন্সি আহিছে। এই চেলাৰী দিয়া হ'ব 30,000 পাৰ মান্থ। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰি থৈছে যিকোনো এটা ডিগ্ৰীত, BA হওক, BSc হওক, BCom হওক, কোনো কথা নাই। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰি দিছে, ডাইৰেক্ট আবেদনসমূহ কৰি ল'ব পাৰিব। এজ লিমিট আপোনালোকে 40 বছৰ পৰ্যন্ত পাৰিব। লগতে এই চিলেকশ্যনসমূহ লাভ কৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ। আৰু হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে গুৱাহাটী যিটো হাইকোৰ্টৰ অফিচিয়েল অফিচ আছে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। এইখন আপোনালোকৰ মই অফিচিয়েল এডভাৰটাইজমেণ্ট দেখাই দিছোঁ, চাব পাৰি। এইখন আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্ট হয়। এইখন চাই মেলি ল'ব ভালদৰে আবেদন কৰাৰ আগত। সো ইণ্টাৰেষ্টেড আৰু এলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত gs.online.gov.in যিটো অফিচিয়েল অফিচ আছে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। সো ইণ্টাৰেষ্টেড আৰু এলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পায়।